নমস্কাৰ, মই উৎপল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁহি বৰহোলা ঠাইডোখৰত আৰু মই বোকাঘাট নিকৰিঘাট ঠাইডোখৰত আমি যাবলৈ ওলাইছোঁ আৰু বলক আপোনালোককো সেই ঠাইডোখৰত চিনাকি কৰি দিম। বলক তেতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ। আমি আহি এতিয়া নুমলীগড়ৰ বজাৰৰ ৰাস্তা দি গৈ আছোঁ। ভাবিলোঁ যাত্ৰা কৰি থাকোঁতে বজাৰখন দেখিলোঁ, সেয়ে আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিলোঁ বজাৰখন। আমি এনেকৈয়ে আহি আছোঁ। আহি থাকোঁতে দেখিলোঁ চাহপাত বাগান। চাহপাত বাগানখন ভাবিলোঁ এবাৰ আপোনালোকক দেখুৱাই দিওঁ। আৰু নিচেই কাষতে লাগি আছে এই মেইন হাইৱে ৰাস্তাটো, আৰু সিপাৰেও আছে চাহপাত বাগান। সম্পূৰ্ণকৈ দেখাব নোৱাৰিলোঁ আপোনালোকক, ফুলমূলকৈ হ'লেও আপোনালোকক এবাৰ দেখুৱাই দিওঁ বুলি ভাবিলোঁ। এইবুলি গাড়ীত বহি ল'লোঁ। আমি এতিয়া উপস্থিত আছোঁহি বোকাঘাট ৰজাবাৰী চাৰিআলিত। ইয়াতে ভাবিলোঁ অলপ দেৰি কণ্টেক্ট ৱেইট কৰোঁ, সেয়ে আমি এতিয়া অলপ ৱেইট কৰিছোঁ আৰু কণ্টেক্ট পিছতে আমি সেই ঠাইডোখৰত উপস্থিত হ'মগৈ আৰু আপোনালোকক দেখুৱাই আছোঁ সেই ঠাইডোখৰ। আমি এনেকৈয়ে গাঁৱলীয়া ৰাস্তাইদি সোমাই আমি গাঁৱৰ মাজে মাজে এনেকৈ আহি আছোঁ সেই ঠাইডোখৰলৈ। নিকৰিঘাট কাম কিনে ঠিক আছে, মই নিকৰিঘাটে গৈ আহক। এনেকৈয়ে আমি নিকৰিঘাট মানুহক সুধি সুধি গৈ আছোঁ আৰু অলপ দূৰ আছে পাবলৈ। এতিয়া মই উপস্থিত আছোঁহি নিকৰিঘাট আৰু এইফালে শ্বুটিং আৰম্ভ হৈ আছে আৰু এইফালে সৰিয়হ তোলাত ব্যস্ত। বাইদেউহঁতক লগ পালোঁ, ইয়াত সৰিয়হ তুলি থকা দেখিলোঁ। মই সেই তাকে ৰ'ব নোৱাৰি মানে ভিডিঅ' এটা কৰি দিলোঁ। জোকো খাইছে কৈছে বাইদেউহঁতক। চব সৰিয়হ বাগান কিমান ডাঙৰ, এইটো গোটেই এৰিয়াটো সৰিয়হ বাগানেই। আৰু এইফালে শ্বুটিঙৰ কাম আৰম্ভ হৈ আছে। নামটো কৈ দিয়া তোমাৰ, জোৰকৈ কৈ দিয়া। কেলৈ আহিছা ইয়াত? কি চাবলৈ আহিছা? মোক চাবলৈ আহিছা নে বেলেগক চাবলৈ আহিছা? কাক চাবলৈ আহিছা? কোনফালে চাবলৈ আহিছা? কোনফালে দেখুৱাই দিয়া আকৌ। শ্বট ল'বৰ কাৰণে ড্ৰোন উৰাই থকা হৈছে আৰু এইফালে এক্টিছ আৰু হিৰো। এয়া আপোনালোকে চাওক, মানুহ যদি ইফালৰ পৰা যদি আহি থাকে মটৰচাইকেল,
এইফালৰ পৰাও যদি আহি থাকে তেতিয়া এইটোত মানে ৰখি দিয়ে, তাৰপিছত আকৌ এইফালেও এডোখৰত ৰখি দিব পৰা ব্যৱস্থা আছে। খুব ধুনীয়াকৈ দলংখন সজাই পৰাই ৰাখিছে, ভাল লাগিছে, খুব ভাল লাগিছে। ইয়াত আহি মজা লাগিছে, মই ক'লো নহয়। আৰু দেখুৱাই দিয়ক না কি ধুনীয়া। এইফালে কঠীয়া, কিন্তু ইয়াত এতিয়াও মানে ইয়াত কঠীয়া তুলি আছে, আপুনি চাওক খুব সুন্দৰভাৱে। আৰু পানীটো এতিয়া বহুত কম হৈ আছে। যেতিয়া ইয়াত মানে পানীটো বেছি বাঢ়ি আহে তেতিয়াহ'লে আপোনালোকে এইবোৰ দেখিবলৈ পাইছে, খুঁটিটো হিলি যায়। খুঁটিটো হিলিলে বোলে, ইয়াত স্থানীয় মানুহে কৈছে আৰু খুঁটিটো হিলিলে মানে মাছটো ভয় খায়, এই ভিতৰেদি যায়। আপুনি দেখাই দিয়ক, তাত এখন জাল পাতি থোৱা আছে, সেই জালত মানে ডাঙৰ ডাঙৰ মাছবিলাক ফচি যায়। যিহেতু আপোনালোকে নেফানি ভিডিঅ' পাইছিলে, তো আমাৰ গানৰ শ্বুট হৈ আছে ৰাতিৰ আকাশত তৰা জিলিকে। তো আপোনালোকে উপভোগ কৰিব পাৰিব আৰু কিছুদিনৰ পিছতে ফেব্ৰুৱাৰী 15 তাৰিখে আমি গানটো ভিডিঅ' সৈতে ৰিলিজ কৰিম বুলি ভাবিছোঁ। তো আপোনালোকৰ আশীৰ্বাদ আৰু মৰম সদায় বিচাৰিছোঁ। দলঙৰ ওপৰৰ পৰা এবাৰ মই নদীৰ দৃশ্য মাজৰ ভাগটো আপোনালোকক এনেকৈয়ে দেখুৱালোঁ। আৰু এতিয়া এই দলঙৰ মাজভাগত শ্বুটিং আৰম্ভ হ'ব। এয়া শ্বুটিং চলিব এতিয়া, সকলোখিনি যোগাৰ কৰি থকা হৈছে। এবাৰ আপোনালোকক মই দৃশ্যটো দেখুৱাই দিছোঁ। আৰু শ্বুটিং ইয়াতে শেষ হ'লগৈ। কি ধুনীয়াকৈ গেট খুলি দিছে। ঠিক আছে, আকৌ আমি আগলৈ যাওঁ, দেখুৱাই আছোঁ আপোনালোকক। আৰু এইয়া এইফালে শ্বুটিং কৰি মেলি শ্বুটবোৰ কেনেকুৱা হৈছে সেইবোৰ চাই আছে। আৰু এই ঘৰ দেখিছে নহয়, নিকৰিঘাটত ফিল্ম শ্বুটিঙৰ শ্বট লোৱা হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা বাই বাই মাগিছোঁ আৰু আমি এতিয়া বেলেগ এঠাইলৈ যাম। ব'লক সেই ঠাইত আপোনালোকক দেখুৱাই আছোঁ। আকৌ আমি আহি পাই গ'লোহি কাজিৰঙা বুলি ক'লেও বেয়া নহয়। কাজিৰঙাখন সিপাৰে আছে, আমি এপাৰে আছোঁ। কাজিৰঙাতে আছোঁ বুলি ক'লেও বেয়া নহয়। আৰু এইফালে গোটেই পিকনিক খাবলৈ আহিছে ৰাইজে, পূৰা একদম ইয়াত ডান্স কম্পিটিশ্যন চলি আছে। আৰু আমি ইয়াত আহিছোঁ, গম পায়ে আপোনালোকে কেলৈ আহিছোঁ। আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব। ব'লক তেতিয়া যাওঁ আমি সেইডোখৰ ঠাইলৈকে আৰু আপোনালোকক দেখুৱাওঁ কিমান ধুনীয়া লাগিছে। চাওক, গোটেই বালি 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 বালি। আৰু এয়া চাওক, আমাৰ গাড়ী একদম বালিত সোমোৱাই দিলেহি। কচনছে পূৰা ভাগৰ লাগি গৈছেগৈ, খুব ভাগৰ লাগি গৈছেগৈ বালিত খোজকাঢ়ি কাঢ়ি। আৰু আপোনালোকক দেখুৱাই আছোঁ এনেকৈ, মই দেখুৱাই আছোঁ। এয়া চাওক, নৈৰ কাষ পালোহি আৰু এইফালে নৱদাও আছেহি। হেল্ল' গাইজ, এই আমাৰ ভিডিঅ'টো আহি আছে, চাব। আৰু দাদাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ থাকিলে নৱদালে। আৰু ইয়াত চবেই আহি উপস্থিত হ'লহি এই ঠাইডোখৰত। আৰু বাইদেউ ওপৰত উঠি আছে। অঁ, খুব ধুনীয়া ইয়াত লোকেশ্যনটো। হয় 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 হয়।
আৰু ইয়াতে শ্বৰ্ট এটা লোৱা হ'ব, সেই শ্বৰ্টটো আপোনালোকক দেখুৱাই আছোঁ মই। কিমান ধুনীয়া লাগিছে চাওক ভিউটো এবাৰ। দোস্তি কেনেকুৱা লাগিছে? ভাল লাগিছে ন? খুব মজা লাগিছে, খুব মজা লাগিছে ইয়াতে আহি, খুব এনেকুৱা একদম মানে মজা লাগিছে নহয়, বাপৰে গোটেই বালি 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 চাওক না, গোটেই একদম কেনেকুৱা নিচিনা একদম মৰুভূমি, মৰুভূমি আছে মৰুভূমি। হয় হয় হয়, মোক লৈ আহিলে নাৱেৰে পাৰ কৰি, মই খুব ভাল পাইছোঁ দোস্তিহঁতক। মোৰতো চব ফ্ৰেণ্ড হয় না, মোৰ ফ্ৰেণ্ড। এনেকুৱাকৈ আপোনালোকক দেখুৱালোঁ। তেখেতলোকে মোক নাৱেৰে পাৰ কৰি লৈ আহিলে এই ঠাইডোখৰলৈ, আৰু আহি খুব ভাল লাগিলে এই ঠাইডোখৰত। আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে সকলোৱে পায়। আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। মানে বালিত খোজকাঢ়ি থকা খুব ভাগৰ লাগিছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ঠিক আছে, সকলোকে বাই বাই, আকৌ লগ পাম।